মিটিং এই জেনারেল মিটিঙত আমি বিটিআর সরকারের যে ফ্ল্যাগশিপ আসনি মাইনাव सोरां बिथांखिर বিষয়ে আমি এৱাৰনেছ প্ৰগ্ৰাম লৈছোঁ স্পেচিয়েলি মহিলাবিলাকক মাতিছোঁ আৰু মাইনাव सोरां বিথংকি কি হয় সেইটো আমি তেখেতসকলক বুজাই দিছোঁ এই এৱাৰনেছ প্ৰগ্ৰাম লগতে আমাৰ ইয়াতে জয়নিং কাৰ্যসূচী আছে আজি 201 জন লিষ্ট আহিছে কিন্তু অআনুষ্ঠানিকভাৱে 500 জন মান জয়নিং হ'ল এটা আন্দাজ আমি কৰিছোঁ লিষ্ট আহিছে 201 জনৰ কিন্তু বেছি হৈছে তাৰে আগত মদেবাৰী বিচিডিসি অফিস ইনাগুৰেশ্যন কৰিবৰ কাৰণে আমাৰ মাননীয় ডেপুটি চিফ গোবিন্দ চন্দ্ৰ বসুমতাৰী আহিবলগীয়া আছিলে তেখেতে আমাৰ মহামান্য গভৰ্ণৰ যেহেতু কোকৰাঝাৰত আহিব ইয়াৰ কাৰণে চিফ ডেপুটি চিফ সকলো ইএম এমসেলে কোকৰাঝাৰ যাবলগীয়া হোৱাৰ কাৰণে তেখেতে আহিব নোৱাৰিলে আৰু তেখেতে কনসাইনমেন্ট দিলে যে মদেবাৰী বিচিডিসি অফিসটো ইনাগুৰেশ্যন কৰিবৰ কাৰণে মোক ক'লে ইয়াৰ কাৰণে মই যাই ইনাগুৰেশ্যন কৰি আহিছোঁ 20 বছৰ অন্তত মদেবাৰী বিটিসি চুক্তিৰ 17 বছৰীয়া বিপিএফ চৰকাৰৰ দিনত মানে মদেবাৰীত বিচিডিসি অফিস নাছিলে কিন্তু 3 বছৰীয়া যে UPPL বিজেপি জিএসপি মিত্ৰজোঁট চৰকাৰ সেই মিত্ৰজোঁট চৰকাৰত মানে 3 বছৰ কমপ্লিট নহওঁতে আমি ৰাইজৰ কাৰণে এটা বৃহৎ সফলতা হৈছো যে মদেবাৰী বিচিডিসি অফিস আমি বনাই আজি ইনাগুৰেশ্যন কৰিলোঁ ঠিক ভগতপাৰা বিচিডিসি বালিপাৰা বিচিডিসি চেঙাপথাৰ বিচিডিসি এনেকুৱা বহুত বিচিডিসি অফিস বনাই আছে য'ত 2 দিনমান আগত নাপটেপাৰা বিচিডিসি ইনাগুৰেশ্যন কৰা হ'ল তো এনেকুৱা আমি বহুত সাকসেসফুল আমাৰ 3 বছৰীয়া UPPL বিজেপি জিএসপি চৰকাৰৰ হাতত আছে আমি বহুত কাম কৰিছোঁ উন্নতিৰ কাম কৰিছোঁ ইয়াৰ কাৰণে আজি মদেবাৰী ব্লক কমিটি UPPL সজৈনত যেহেতু এই এৱাৰনেছ প্ৰগ্ৰামত 201 জনৰ লিষ্ট আছে যদিও আনুমানিক 500 জন মান আজি আমি জয়নিং কৰিলোঁ সেইটো হ'ল প্ৰমোদ বড়ো ছাৰক ৰাইজে আস্থা লৈছে বিশ্বাস লৈছে আৰু এই 3 বছৰত যে বৃহৎ কাম কৰিলে ইয়াৰ কাৰণে UPPLৰ প্ৰতি আস্থা ৰাখি ৰাইজে আহিছে হিল দল ভাঙি আহিছে গতিকে 2020 চনত করোনা মহামাৰীৰ যেটো লকডাউন সেই লকডাউনত আমি 10 মহিয়া ইলেকশন খেলা নিচিনা হৈছিলে সেইখিনিত আমি 15579টা ভোট পাবলৈ সক্ষম হৈছিলোঁ ৰাইজে আমাক আস্থা লৈছে বিশ্বাস লৈছে তো অহা আগন্তুক 2025 চনত যদি আমাৰ মিত্ৰজোঁট চৰকাৰে বা আমাৰ দলে চিন্তা কৰে মদেবাৰীত তেনেহলে মদেবাৰী এতিয়া ওলাই যোৱা এটা চান্স আছে UPPLৰ হাতত সেইটো ৰাইজে আজি যেহেতু আহিছে 2 সহস্ৰাধিক ৰাইজে আহিছে বুজি লৈছে বৰ্তমান বিটিআৰ চৰকাৰে UPPL বিজেপি জিএসপি চৰকাৰে মিত্ৰজোঁট চৰকাৰে ৰাইজৰ কাৰণে কি কাম কৰিবলৈ বিচাৰিছে সেইটো তেখেতসকলে বুজ লৈছে আৰু মাইনাव सोरां বিথংকি মানে কি সেইটো তেখেতসকলে ভাল জ্ঞাত হৈছে ইয়াৰ কাৰণে আজি এই প্ৰগ্ৰাম আমি এটা বৃহৎ মানে সাকসেসফুল বুলি ক'ব লাগিব আৰু সেই আজি হিল দল ভাঙি আহি জয়নিং কৰা এটা তাৰে মানে এটা আমাৰ এটা শুভ লক্ষণ বুলি আমি ভাবিব পাৰোঁ গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যোন ব্যক্তিসকলে আজি UPPL জয়নিং কৰিছে আৰু তেখেতৰ ওপৰত আমি আস্থা আৰু বিশ্বাস ৰাখি তেখেতসকলক আমি আমাৰ UPPL দলত আদৰণি লৈছোঁ যেটো UPPL এটা আদৰ্শবান দল আৰু লোকেল ইস্যুৰ কাৰণে আমি কাম কৰা এটা দল ইয়াৰ কাৰণে যেহেতু ৰাষ্ট্ৰীয় দলবিলাকত লোকেল ইস্যুবিলাক আহি নপৰে ইয়াৰ কাৰণে আমি ৰিজনেল মানে আঞ্চলিক দল নহলিও একদম সেমি ৰিজনেল দল আমি ফুলি মানে কিবা আঞ্চলিক দলো নহয় তথাপিও আমি বহুত লোকেল ইস্যুবিলাক কাম কৰিবলৈ সক্ষম হৈছোঁ তাতে আমি অকল UPPL বুলি নহয় আমি বিজেপিকো তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিব লাগিব যেহেতু তেখেতসকলে নহলে আমি মিত্ৰজোঁট চৰকাৰ গঠন কৰিব নোৱাৰিলেহেঁতেন জিএসপিকো ধন্যবাদ জ্ঞাপন কৰিব লাগিব তো ইয়াৰ কাৰণে UPPL বিজেপি জিএসপি আমাৰ বিটিআৰ ৰিজনৰ কাৰণে
বহুত এটা ডাঙৰ ডাঙৰ কাম কৰিছোঁ, যিটো নেকি আজি কষ্ট কৰি আছোঁ, অহাকালিলৈ আমাৰ এটা বৃহৎ বৃহৎ মানে ভাল ভাল কাম আমাৰ অঞ্চলত হ'ব। তো আমি স্পেচিয়েলি মিছন লৈছোঁ ছাষ্টেইনেবলৰ কাৰণে, লাইভলিহুডৰ কাৰণে। আৰু যিহেতু প্ৰমোদ বড়ো ছাৰৰ এটা সপোন আছে, যেনেকৈ ছুইজাৰলেণ্ডৰ কথাটো মানুহবিলাকে বহুত তাচ্ছিল্য কৰে। ছুইজাৰলেণ্ড এটা শান্তি পৰিৱেশ, তো বিটিআৰো ছুইজাৰলেণ্ড নিচিনা এটা শান্তি পৰিৱেশ হয় নেকি, তাৰে মানে আমি কাম কৰিবলৈ যত্ন কৰিছোঁ। য'ত শান্তি নাই তাতে উন্নতি নাই, ইয়াৰ কাৰণে ছুইজাৰলেণ্ড শান্তি, ইয়াৰ কাৰণে তাতে উন্নতিও আছে। তো বিটিআৰটো আমি এতিয়া শান্তিৰ এটা অঞ্চল গঢ়ি তুলিবলৈ সক্ষম হৈছোঁ আৰু উন্নতি আস্তে আস্তেকৈ আমি দেখিবলৈ পাই আছোঁ। যোৱা বছৰ ইণ্টাৰ 6 শিডিউল মানে প্ৰিমিয়াৰ লীগ ফুটবল বৃহৎ এটা ছাকচেছফুল, বড়োলেণ্ড ইণ্টাৰনেশ্যনেল নলেজ ফেষ্টিভেল এটা বৃহৎ ছাকচেছফুল, তামোলপুৰত খোকে খেল হৈ গ'ল। এতিয়া বৰ্তমান আমি বিটিআৰত 132nd দুৰাণ ফুটবল কাপ আমি আয়োজন কৰি আছোঁ। এইবিলাক এটা শান্তিপূৰ্ণভাৱে হৈ আছে আৰু শান্তি বিৰাজমান হোৱাৰ কাৰণে এইবিলাক আমি কৰিবলৈ সক্ষম হৈছোঁ। তো গতিকে সম্পূৰ্ণ আমাৰ বিটিআৰবাসী ৰাইজে প্ৰমোদ বড়ো ছাৰৰ ওপৰত আস্থা আৰু বিশ্বাস আছে, ইয়াৰ কাৰণে আজি ৰাইজে আহিছে। এতিয়া বৰ্তমান আমাৰ ভাইৰেল হৈ আছে এভেকশ্যন। সেই এভেকশ্যনটো প্ৰমোদ বড়ো চৰকাৰৰ এজেণ্ডা নহয়, সেইটো পিয়ৰলি আইনীভাৱে মহামান্য গুৱাহাটী হাইকোৰ্টৰ এটা অৰ্ডাৰ হয়। তাতে ছিষ্টেম আছে, আমি ছিষ্টেমত যাম আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থাটো আমাৰ চৰকাৰে নিশ্চয় কৰিব। অলৰেডি কথা পতা হৈ আছে আৰু নিশ্চয় সেইটো ব্যৱস্থা কৰিব। এইটো আইনীভাৱে যোনে আইন বিশ্বাস কৰে সেইটো আইনীভাৱে লোৱা হ'ব। আৰু তাৰো এটা য'ত সমস্যা আছে তাতে সমাধানো হ'ব। তাৰ কাৰণে আমাৰ বৰ্তমান UPPL BJP GSP চৰকাৰে, মিত্ৰজোঁট চৰকাৰে বিহিত ব্যৱস্থা